মৰ্নিং এতিয়া উঠিলোঁ জাষ্ট হোৱাৰ পৰা আৰু ইয়াতে মই মোৰ ব্লগটো আজি আৰম্ভ কৰিছোঁ। আজি দিনটো মই কি বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভাবিছোঁ আজি কি খাওঁ, দেখা যাওক কি বনাওঁ। এই চাওক মোৰ ল'ৰাটো ৰুমৰ অৱস্থা, ৰাতিপুৱাৰ পৰিৱেশ, বিচনাবোৰ ঠিক কৰিব লাগিব এতিয়া। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। তেন্তে ঠিক আছে, বাই বাই, আকৌ লগ পাম ব্ৰাছ কৰি উঠি। এতিয়া গা ধুই উঠিলোঁ, এতিয়া অলপ চাহ খাম, ৰঙা চাহ। গাখীৰ চাহ প্ৰায় কমেই খাওঁ, মাজে সময় খাওঁ। গাখীৰ চাহ খালে মোৰ গেছ হয়, সেই গতিকে প্ৰায়ভাগ মই লাল চাহে খাওঁ আৰু বাচ্ছাটোৰ কাৰণেও কিবা এটা বনাই দিওঁ। তেন্তে বলক চাহ খাই লওঁ। এইফালে চাওক চাহখিনি উতলিছে, চাহ হৈছেই প্ৰায় ৰেডি। আনফালে মই মোৰ বাচ্ছাটোৰ কাৰণে খোৱা বস্তু বহাইছোঁ। চাওক চাহ ৰেডি, এতিয়া আমি খাই লওঁ। চাহ খোৱা হ'ল, এতিয়া বনোৱা কাম আছে। আপোনালোকক দেখুৱাম কি বনাওঁ। আজি ভাবিছোঁ অলপ চিকেনে বনাওঁ, চিকেনৰ লগত নৰসিংহ পাত। তেন্তে বলক দেখুৱাওঁ কি বনাওঁ। চাওক মই মোৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ লৈছোঁ। ইয়াতে চিকেন লৈছোঁ, চিকেনৰ লগতে আলু, 3টা নহৰু, গোটা নহৰু, নেমু এফাল লৈছোঁ, পিঁয়াজ কুচিকৈ কাটি লৈছোঁ আৰু লগতে কেঁচা জলকীয়া বটি লৈছোঁ আৰু নহৰু বটি লৈছোঁ। আনফালে নৰসিংহ পাত আৰু লগতে ইয়াতে চাওক হালধি, এইটো জিৰা পাউডাৰ, এইটো হৈছে ৰেড মিৰ্চি, এইটো হৈছে ধনিয়া পাউডাৰ, এইটো হৈছে চিকেন মছলা, এইখিনি নিমখ। এতিয়া মই চিকেনখিনিত অকণমান নিমখ হালধি মিলাই মেৰিনেট কৰি ল'ম। আৰু এতিয়া নেমুখিনি দিম, অকণমান চেপি দিম। নেমুটো অলপ বেছিকৈ দিব লাগিব, অলপ টেঙা ভাৱ হ'ব, তেতিয়া খাই ভাল লাগিব। এইখিনি মই এতিয়া মেৰিনেট কৰি ল'ম। কেৰাহী গৰম হৈছে, এতিয়া মিঠাতেলখিনি দিম। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম আমি। এয়া দেখিছে তেলখিনি গৰম হৈছে। অকণমান কেৰাহীটো আমি লৰাই দিম। প্ৰথমে আমি পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজ দিলোঁ, অলপমান পিঁয়াজখিনি ৰংচোৱা হ'বলৈ আমি ভাজি থাকিম।
আকৌ অলপ ভাজিম পিঁয়াজখিনি। প্ৰায় পিঁয়াজখিনি ভাজা হৈছে। এতিয়া আলু দিম। আলুখিনি অকণমান ভাজি ল'ম আমি। অলপ কালাৰ হ'ব দিম। আলুখিনি অকণমান ভাজা হ'ব লাগিব। আলুখিনি অলপ ৰংচুৱাকৈ ভাজা হ'লে ভাল। অকণমান ঢাকি দিওঁ। এতিয়া আমি মছলাখিনি দিম। প্ৰথমে মই দিলোঁ জিৰা গুড়া, তাৰপিছত দিলোঁ চিকেন মছলা, তাৰপিছত দিলোঁ মিট মছলা। এইখিনি অকণমান লাৰি দিম। তাৰপিছতে গোটা নহৰু 3টা দি দিম। অলপ ভাজা গ'লে ভাল হ'ব। মই এতিয়া অকণমান ৰেড চিলি দিম কালাৰটোৰ কাৰণে।
এতিয়া মই নহৰুখিনি দিম। লগতে কেঁচা জলকীয়াখিনি দি দিম। অকণমান ভাজা হ'বলৈ দিম। মাংসখিনি প্ৰায় ভাজা হৈছে, আকৌ অকণমান সিজিবলৈ দিম। লাষ্টত মই নৰসিংহ পাতখিনি এনেকৈ ছটিয়াই দিম। মই কুচি কুচিকৈ কাটি দিছোঁ, আপোনালোকে ইচ্ছা হ'লে মিক্সিত বটিও দিব পাৰে। মাংসখিনি প্ৰায় ভাজা হৈছে। এতিয়া অকণমান পানী দিম। আকৌ অকণমান দিম আৰু এনেকৈ 10 মিনিট উতলিব দিম আমি। প্ৰায় 10 মিনিট হৈ গৈছে। অকণমান চাওক।